হ্যাঁ উঠিবৰ আৰম্ভ কৰক করো মোৰো কাম আছে অলপ এই পানি গিলাস আন দিয়া তুমি বাৰু ঠিকে আছে হ'ব আপোনাৰ ভৰি হাত কোনোবাই টাকা নদি কোবাইছিল নেকি Oh no! বহমনি ইয়াতে বহিব লাগে এই বহা বহ 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 এটা ভাত দুটিয়া পঢ়ক উঠি আৰম্ভ কৰ বিহাৰীকো মাতি থাকক আমাক অ বিহাৰী ঘৰৰ মানুহ বিহাৰী Oh no! মোৰ গিলাচটালে শেষ কৰি দিলে তোমাৰ কোনেখিনি বস্তু আৰম্ভটো কৰি হ'ব দিয়া আৰু গাড়ী পাৰি থাকিব নালাগে মদবিলাক খাই আছি অৱস্থা দেখোন কাজা নকৰি ভগৱানৰ নাম লৈছা তই কাজা কৰিব নালাগে দোকান শেষ কৰি দিছে বাহ বাহ এডাল কি বস্তু আনি ৰাখছে আজি এডাল আলাই দিব লাগব Oh চলবা বাদ হ'ব হ'ব আপোনালোকে আৰম্ভ কৰিব আৰম্ভ কৰি আন্টি ৰাম ৰাম তাবিজ নেকি অ বাৰু ঠিক আছে তে পঢ়ো অ পঢ়ক পঢ়ক হে ৰাম মুক্তিস্থ নিষ্পৃহ যিটো পন্থা জকা নাখায় সিটো সদায় বেটাৰ তপাত ভাতত ৰতি তিৰিৰ কথা এৰবা নৰি মায়াক বাপেকক থৈ বেলাক কৰি হইতে বেটাৰ পন্থা জকাই গ'ল কথাটো বুজি পাইছি না অ অলপ অলপ বুজি পাইছো যেতিয়া মাকৰ হোটেলত খাই আছিল খাই আছিল তাক পেটত সদায় গৰম ভাত লাগে লাগে যেতিয়াই বিয়া বাৰী কৰালা কৰালা। তিৰিৰ যেতিয়াই পালাত পৰি গেল অ 50 অকৰা গোটাই গুটি গেছি অ এই আছিল কথা ঠিক আছে বুজি পাইছো অলপ অসমীয়া কথাটো পাইছে এবাৰ ক'ব ফেৰাম ইল বিল শুকাই গ'ল গছৰ আগত পানী ৰ'ল তাকে পাৰি আনি কৰা হানিৰ জান কটাৰি ধৰি দফলা দফলি কৰি অ তাকে খাই জীৱে পাই তাৰমানে ঘৰত যেতিয়া চাউল তাউল নাথাকে তেতিয়া ওপৰৰ পৰা নাৰিকল পানী আনি পাৰি বঢ়িয়াকে ঘৰখনো খায় আৰু নিজেও খাই শান্তি লয় শান্তি লয় তেতিয়া মাকে কৈছি দুখ দেখা পায় হে ৰাম আগতে আছলো আপি সকলোৱে আছিল চাপি লাহে লাহে হলে তিৰি কোনেও নাচাই ফিৰি এতিয়া হলো বুঢ়ী অ বুঢ়ীৰ বুকুত মাৰাই 3টা 4টা গুৰি আগতে মানে ঘৰখন বৰ ধুনীয়াকৈ খোৱা ধোৱা কৰিছে চলি আছিল এতিয়া বুঢ়ী হ'ল বুঢ়ী দেখি শুনিছে বিহাৰী শুনছে কি কৈছি শুনিছো তোৰ কামটা কৰি থাক এটা তৰ্ক কৰিব নালাগে কাজা নকৰিবি এটা হ'ব কাজা কৰিব আহিছে পিছত তৰ্ক কৰি দেখি আমাক এতিয়া পুথি পঢ়িব দি আপোনাৰ বেয়া নাপাব আহা। এই অসমীয়া মানুহটো জাত পাত একো বুজি নাপায় এইটো পুথি চাব দিছে না তাই কাজা কৰিব আহিছে হে ৰাম যথ নম তথ ভক্তি নিমখ তেলে দি হেক্তা খেক্তি যিহেতু বৰ বেটাই তিৰিৰ ভালা হচি নাতি পালো নাতিনি পালো জমে আছে মাটি যোৱাৰ সময়ত কথা কওঁ শুনা ভাঙি পাতি বুঢ়ীৰ মনটো দুখ আগতে আঞ্জা ভাত বিভিন্ন ধৰণৰ বস্তু কৰি খাছিল এতিয়া বুঢ়ী হৈছে কোনো ফিৰিও নাচাই বেটা হৈছে তিৰিত দেখি নিমখ তেলেদি মানে গতি হৈছে কি কৰিব সেইকাৰণে মনত দুখৰ কথা মনত দুখতেই বুঢ়ী গৈছি হে ৰাম নাতি পালো নাতিনি পালো জমে আছে মাটি যোৱাৰ সময়ত কওঁ কথা শুনা ভাঙি পাতি আৰু তিৰি ব্ৰহ্মা তিৰি বিষ্ণু তিৰি মহেশ্বৰী তিৰি নোহোৱা লোকে
অজাই হত ৰাম 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 এতিয়া আৰু বহুত দেৰি হ'ল আৰু শান্তি আছে ক'ত গেলি হে চাহ আনিছে হা কোৰকান নালাদি হলকা হলকে মাৰি দিয়া বঢ়িয়া চাহ বনাইছে বঢ়িয়া চাহ বনাইছে, আমাৰ মানুহটো চাহ বনাব জানে কাজিয়া কৰিব কিন্তু 1 নম্বৰ আছে এক নম্বৰ আছে কাজিয়াই যেনেকুৱা কৰে চাহো তেনেকুৱা বনায় আৰু এটা কাপ আনিবি হ'ব এতিয়া মুখত খাই দিব নালাগে কাপ এটা আছে আমাৰ মাইকীটো আমি আছে আৰু ভালো আছে কাম চাম আছে কাম কৰিব পাৰে কমটি দিবি অলপ আগতে খাই আহিছে হৈ যাব বাছ তুমি হাঁহটো কৰা লাগবো মানুহজনীক মাতা হে ক'ত গেলি খাৱা কৰিব হৈছে কামে কৰি থাকিব নালাগে খাৱা কৰিব লাগে আহি যা মাইকী সেইটো কামৰ মানে নামো নাই হাতৰো আজৰি নাই ফাকাৰ ফাকাৰ কৰি থাকিব আৰু কামো কৰি থাকিব এটা অভ্যাস নেচাৰ বুলি কয় আহিছা দিয়া বগা আপীৰ বগা ভোজ হৰি বোলা কলা আপীৰ কলা ভোজ হৰি বোলা বগা আপীৰ বিয়া দিনা জহা চাউল মুগু দিলি চয়াবিনৰ তৰকাৰী হৰি বোলা কলা আপীৰ বিয়াৰ দিনা উৱা চাউল মাহৰ দালি পুৰিয়া কল কলফুলৰ তৰকাৰী হৰি বোলা হৰে একবাৰ সিদিনাত থাকো ঠাকুৰ হৰি বল হৰি বল হৰি বল সজ্ঞান ভাঙি দিয়া খা দিবি দিয়া ভাঙি দিয়া দেৰি হৈছে দিয়া আমাৰো ভাঙিয়ে দিলা আমাৰো বলা হেৰি মই পাহৰি গৈছো চুলি কাটব লৈছিলে যাই থাকক ঠিক আছে চুলি কাটা বিহাৰী কাটে নেকি মই কাটিম আজি হয় নেকি চুলি কাটব জানা চুলি কাটে জানো তুমি যাওক চুলি কেইটা কাটি দিম মই দে ভালকে কাটবি দেই এই আন্ধাৰ হৈছে এইটো চুলি কাটাৰ বেয়া হ'ব এতিয়া নালাগে কাটবা মই কালি কাটিম মই পইচা দি থৈ যাওঁ হ'ব দিয়ক এই পইচা লওঁ কালি মই চুলি কাটিম ধুনীয়াকৈ কাটি দিব লাগিব যদি চুলি কাটা বেয়া হয় কিন্তু পইচা ডাবল ভৰিব লাগিব দিম যাম বিহাৰী কি চুলি কাটে মই তেতিয়া ডাবল চুলি বাৰু ঠিক আছে বিহাৰী কি হৈছে চাও আটা ভাৰি আছ চুলি কাটি পেলাই 20 টকা লৈ আলো নে মই যাত্ৰা ভালে আছে আজি পুঠি চাইছ ন সেইকাৰণে যাত্ৰা ভাল আছে যা হ'ব কাম নাই তোৰ কাম নাই হ'ব তৰ্ক কৰিব নালাগে মই দোকানটো বন্ধ কৰি যায় বন্ধ কৰ দোকান ভাত বনাব বন্ধ লাগে। কৰ মেখেলা পিন্ধিবি কালি পাওঁ